हेलो गाइस কি খবৰ সকলে ভাল থাকে আজি এটি অন্য ব্লগলে আজি বিশেষ জনপ্ৰিয় কৌতুক শিল্পী তামুলিদা লগত আহি আছো তামুলিদা এখন প্ৰগ্ৰাম কৰিবলৈ গৈ আছে তো প্ৰগ্ৰাম সকলোবিলাক আপোনালোকক দেখাম তো চাই থাকিব আৰু খুব ধুনীয়া এটা প্ৰগ্ৰাম হ'ব তামুলিদা সকলোকে হহুৱাব और ভাল पाले लाइक करिब शेयर करिब कमेंट करिब और सब्सक्राइब करिबले नापाहरिब तो भिडिओ तो आरम्भ करो केबारा एवसला एकला हाय बंधुकल ए तामुल्ला लग पालो এতিয়া তামুলাক লৈ আছো আমি কই দিও আহি আছো এখন মঞ্চলে আহি আছো বৰ্তমান মেৰাপানী খুব ভাল সুন্দৰ জায়গা মিলন ভূমি খুব নগাবান মিলন ভূমি খুব ভাল জায়গা পৰিৱেশ জায়গা এখন কমিটিয়ে নিমন্ত্ৰণ কৰিছিলে প্ৰবীণ তামুলিক আহি আছে খুকুজা কথাৰে মনোৰঞ্জন দিম আজি মোৰ লগত দুজন বন্ধু আছে দুজনৰ কথা মই স্বাগতম জনাইছো এইজন আমাৰ ইউটিউবাৰ আমি ইউটিউবাৰ আৰু মোৰ লগতো আছে নতুন ইউটিউবাৰ আপোনালোকৰ পৰামৰ্শ কৰি দিম ভৱিষ্যত তেখেতৰো ইউটিউবৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব বৰ্তমান তেখেতৰ কথা কিনিছে মই ইউটিউবাৰ মানুহ সৰুৰ পৰা বহুত কষ্ট কৰি 19 চনতে খোলা আগবাঢ়িলোঁ এতিয়া প্ৰবীণ তামুলী গৈ আছে জুবিনদাৰ কাষত চিৰিয়েল বনাবৰ কাৰণে চিৰিয়েলত মাথাটো বেছি মাৰিব নালাগে ইউটিউবত তাৰমানে পটককৈ কমেণ্ট ধৰে আৰু য'ত ত'ত নিমন্ত্ৰণত গৈ থাকিব লাগে সেইকাৰণে আপোনালোকে অনুভৱ কৰিবলৈ পাব এখন বৰষুণ বুলি চিৰিয়েল জেঠৰ 11 তাৰিখে প্ৰবীণ তামুলীয়ে তাৰ শ্বুটিং কৰি আছে আজি যে প্ৰগ্ৰামলৈ আহিছে আপুনি সুস্মিতাক কৈছেনে তাইক কৈছোঁ নে তুমি শুই থাকিবা আঁঠুৱা ষ্টিলত তৰি ল'বা মুতিব লাগিলে চৰিয়াত মুতি দিবা পাছদিনা যি হ'ব মৰমো কৰোঁ যথেষ্ট আপেলৰ জুচ খুৱাওঁ আৰু মাটি কঁঠালৰ ৰস খুৱাওঁ তাইক কৈছোঁ তই পঢ়া শুনা যি কৰিলি এতিয়া কম্পিউটাৰ ঘৰতে পিট আৰু জাহা তাৰ ল'ৰাল ফোন নকৰিবি বৰ্তমান মিৰ্জতৰ কথা আছে মই গোটেই সম্মানী হিমন্তনো হ'বলৈও মই হিমন্তৰ 5জন সি 2 ইঞ্চি গজাল মই 1 ইঞ্চি গজাল একেটা কথাই খালি এটা কথা ছোৱালীবিলাকে এটা কথা বুজি নাপায় ইমান মৰম কৰোঁ ইমান দামী কাপোৰ দিওঁ বুলেটতো লৈ যাওঁ তাইক লেট্ৰিঙলৈও মই গাড়ীতে নিওঁ তাই মানে বুজি নাপায় ঘৰখন মেচিন পৰ্যন্ত দিছোঁ তাইক মানে কঁকাল বেকা হ'লে মই চোতালো খাবলৈ মন দিয়া নাই কিন্তু তাই মানে কালি এনেকুৱা অহা কথা কৰিছে তামিলনাডু নতুন এখন চফাৰী লওক আৰে মই ইমানো যোগ্য নেকি তাই বাপেকে অইলত কৈ নেকি মই চফাৰী দিম নেকি এইটো যুৱক হ'ল নেকি বাৰু এজন মোক তেনেকৈ এইটো এমব্লম দিব নালাগিছিলে তেওঁ মই তেতিয়াই কৈছিলোঁ যে বসন্ত কালক লাগিলে মোক ক'বা খোলা মোৰ লগত চম্ভালিব নোৱাৰে তেতিয়া দিবা খালি নেপালী গাখীৰ ভেজাল কৰিব নেপালী গাখীৰ ভেজাল কৰিব ছোৱালীয়ে বৰ্তমান ল'ৰা ভেজাল কৰিব আৰু অসমত প্ৰেমত পৰিব নাজানিলে খালত পৰিবই ধনী মেলি অসমত ৰাখিছোঁ সকলো চাবা ওৱান শ্বপ খাই কেতিয়াও মেছেজ নিদিবা আৰু গাভৰু ছোৱালীবিলাকক ল'ৰাবিলাকক কেতিয়াও শ্লিপ মেলি দিবা আৰু ডেকা ল'ৰা টেষ্ট কেতিয়াও নাখাব বৰ্তমান ল'ৰা ভৰি চাকৰি তাকৰি পোৱা নাই পটককৈ জাহাঁটা কথা কৈ নিদিবা আৰু যদি তোমালোকে দৰালে চম্ভালিব নোৱাৰা উৱনি ল'ব নোৱাৰা তেতিয়া যাবলৈ বাদ দিবা আৰু জিন্সৰ পেণ্ট নিপিন্ধিবা পেণ্টত নুমুতিবা এই পেণ্টত মুতিলে মানে এপেণ্ডিছ হ'লে মানে কেতিয়াও প্ৰবীণ তামুলীক আকৌ নিবিচাৰিব নমস্কাৰ তাৰপিছত হেৰি বিয়াখন কেতিয়া বিয়া মানে হ'বগৈ দুমহলীয়া পেণ্ডেল লৈ আছোঁ ঢালাই ঘটা ফিটিং হৈ আছে এইখন মানে আমি বিয়া আঞ্চলিকত হ'ব ডবল বিয়া হ'ব গছ পুলি দান দিয়া হ'ব 2টা খাচী পুলি দান দিয়া হ'ব প্ৰতিজন বিয়া খোৱা মানে প্ৰেজেণ্ট লোৱা নহ'ব আৰু গেটত লেখা আছে তামুলী প্ৰথম বিয়া বুলি আৰু সুস্মিতাৰ চিৰদিন লগৰী বুলি লিখি থোৱা থাকিব শুভ গেটত আৰু দৰা আমি বৰ্তমান কোনদিনা যাম দৰা আমি কেতিয়াও ছোৱালী ঘৰক কোৱা নহ'ব তেওঁলোকে নিজেই গম পাব লাগিব এই কথাটো সাংঘাতিক বিয়া উপভোগ কৰিব পাৰিব সাংঘাতিক বিয়া গছ পুলি দান খাচী পুলি দান খানাটো কি হ'ব খানা পেকেট লছ থাকিব মতা কোৱা দিম তাৰপৰা বাজি গাই গাখীৰ আৰু অনুভৱ কৰিব পাৰিব বাহিৰা কাশ্মীৰ আপেল আৰু কোনোবাই যদি এক্সট্ৰাকৈ খাবলৈ পায় ওৱান শ্বপ খাব পাৰিব বমি কৰিব নোৱাৰিব আৰু নীলা বমি কৰিলে দণ্ডনীয় নমস্কাৰ